ঐ সোনাকণ, কালি বিয়ালৈ গৈছিলি নহয়, বিয়াত কি খোৱালে আৰু ছোৱালী দেখিলি নাই? ঐ পুতুকণ, তই বিয়াৰ কথা নকবি। কালি ৰাতি যিহে গতি হ'ল। কালি ৰাতি কি হ'ল তোৰ? কি হ'ল এতিয়া সুধিবলৈ আহিছ? তই বিয়ালৈ যোৱাহেঁতেন গম পালিহেঁতেন। কি হ'ল তোৰ? ভালকে ক'ব নোৱাৰ নেকি? কালি বিয়া খাই অহাৰ পাছত পেটটো গুৰ গুৰ গাৰ গাৰ আৰু ৰাতি শুব পৰা নাই। আৰু ৰাতি তেনে চেনি গুচি গৈছে, কাকো নকবি। এতিয়া কাপোৰবোৰ ধুলি নে নাই তই? মায়ে গম নোপোৱাকৈ ৰাতিপুৱাই পুখুৰীত গৈ কাপোৰখিনি ধুই আনি ৰ'দত মেলি থৈ দিছোঁ। তই পেনে চেনে হাগি বৰ বেয়া কাণ্ড এটা কৰিলি। কথাটো খালি চিক্ৰেট ৰাখিবি, লাগে তই কি খাৱ কবি। ঠিক আছে, নালিয়া দোকানত চিগাৰ এটা খুৱাই দিলেই হৈ যাব আৰু, চব চিক্ৰেট ৰাখিম। হ'ব বল বল পাম বল। সোনাকণ, মোৰ ফ্ৰেণ্ডছবিলাকক তই তোৰ পৰিচয়টো দি দে। নমস্কাৰ, মোৰ নাম সোনাকণ দাস। আমি নতুনকৈ ভিডিঅ'টো বনাইছোঁ। যদি ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।